हेलो অসমবাসীরা আজকে খব আপোনালোক মোৰটো बेइज्जती है। क्या बोला तूने? আশা কৰোঁ আপোনালোকও ভালেই আছে। আজি মোৰ ছোৱালীজনী হেপী বাৰ্থডে আছিলে, মানে 3 অক্টোবৰত হেপী বাৰ্থডে আছিলে। ভিডিঅ'টো এডিট কৰা নহ'ল আৰু বহুত দুখৰ কথা, যোনদিনাখন মোৰ ছোৱালীজনী 3 অক্টোবৰত হেপী বাৰ্থডে আছিলে, সন্ধিয়া হেপী বাৰ্থডে কৰা গৈছিলে আৰু ৰাতি 2:30মান বজাত মোৰ দেউতা ঢুকালে। ঢুকোৱাৰ কাৰণে মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ আৰু দিবও পৰা নাছিলোঁ। তো ফাইনেলি আজি মই ভিডিঅ'টো এডিট কৰিলোঁ আৰু দি দিলোঁ। তো আপোনালোকে মোৰ ছোৱালীজনীক আশীৰ্বাদ দিব আৰু ছাপোৰ্ট কৰিব মোৰ চেনেলটো আগুৱাই যোৱাত। তো যেতিয়া মই ছোৱালীজনীক কেক কাটিব ওলাইছিলোঁ, সেইখিনি সময়তে কাৰেণ্টটো গুচি গৈছিলে। যোৱাতে लगा मेरा मजाक। লগ লাগি পূৰা লাইট লগাই কেক কটা আৰম্ভ কৰি দিলোঁ। তো কেক কাটি মোৰ ছোৱালীজনীয়ে গোটেইবিলাককে খুৱাই দিলে। আৰু মোৰ ছোৱালীজনী পুৰাপুৰি 6 বছৰ হৈছে। क्या सोच है रे तेरी, मानना पड़ेगा। আৰু কেক কাটাৰ খোৱা বোৱা গোটেইবিলাক সমাপ্ত হৈ গ'ল আৰু কাৰেণ্টটো অহা নামেই নল'লে। তো এতিয়া কেক কাটা সমাপ্ত হোৱাত আমি গোটেইবিলাকে চাহৰ কাৰণে যোগাৰ কৰিলোঁ। বিশেষ একো নাই, একদম চিম্পুল নিমকি ভুজিয়া আৰু কেক। তো গাখীৰ চাহ কোনে কোনে ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। আৰু ৰাতি সাঁজটোৰ কাৰণে এনেকৈ চিকেন বনালোঁ আৰু দালি। খোৱা বোৱা কৰোঁতে বহুত ৰাতি হ'ল, প্ৰায় 11টামানেই বাজিলে। 11টা বজাত ধুনীয়াকৈ গোটেইবিলাক ঘৰা-ঘৰি গুচি গ'লে। তো এতিয়া ভাত দিয়াত লাগি গৈছে খুৰীয়ে। খাই বৈ শেষ হ'ল, এতিয়া লাষ্টত মই খালোঁ। খাই লৈ সকলোকে গুড নাইট, বাই বাই।